নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছো। বৰ্তমান ফেচবুকত এটা ট্ৰেন্ডিং চলি আছে যে ফলো কৰক আৰু ফলো বেক দিম। এই ট্ৰেন্ডিংটো চলি আছে, তাক লৈ পেলাই বহুতে মানুহে উপলুঙা আমাক কৰিবলৈ লৈছে। মোক বুলিয়ে নহয় আপোনালোককো উপলুঙা কৰিব লৈছে। কেনেকে জানেনে? আমি এতিয়া ভিক্ষাৰী হৈ পৰিছো, আমি ফলোৱাৰ্ছ বিচাৰি আছো, ভিক্ষা খুজি আছো। এটা কথা কওঁ, আমি সেইটো ভিক্ষা খোজা নাই। কথাটো এনেকুৱা ধৰণৰ, যিসকল 2 লাখ 3 লাখ ছাবস্ক্ৰাইবাৰ আছে বা ফলোৱাৰ্ছ আছে, তেখেতসকলক ফলো কোনে কৰি থৈছিলে? আমি কৰি থৈছিলো। তেওঁলোকৰ ভিডিঅ' কোনে চাই? আমি চাইছিলো। গতিকে তেওঁলোকৰ ভিডিঅ' আমি চাওঁ, তেওঁলোকৰ ফলোৱাৰ্ছ আমি। গতিকে তেওঁলোকক আমি আৰ্নিং কোনে দি আছে? আমি দি আছো। বেলেগে আৰ্নিং দি থকা নাই, আমি আৰ্নিং দি আছো। যিহেতু আমি ভিডিঅ'সমূহ চাই আছো, আমি ফলো তেওঁলোকক কৰি থৈছো কাৰণে। কিন্তু এটা কথা, বৰ্তমান সময়ত ফেচবুকত যোনে নতুনকে ফেচবুক খুলিছে, সি এতিয়া বৰ্তমান ফেচবুকটোত চলিবলৈ কাৰণে বা তেখেতৰ যদি কিবা এটা কাম কৰিম বুলি ভাবিছে নহয়, বহুত টাফ হৈ পৰিছে। ইহৰ কাৰণে জানেনে, ফেচবুকত এটা বস্তু আহি গৈছে, মানে এটা চেলেঞ্জিং আহি গৈছে। কেনেকুৱা ধৰণৰ উইকলি চেলেঞ্জ এটা থাকে। আপুনি প্ৰতিটো সপ্তাহত আপুনি উইকলি চেলেঞ্জ কমপ্লিট কৰিব লাগিবই। 100টা ষ্টাৰ পাব লাগিব, ফলোৱাৰ্ছ পাব লাগিব, আপুনি বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া তাত থাকে। আপুনি সেই উইকলি চেলেঞ্জটো আপুনি কমপ্লিট কৰিব লাগিবই, চবেই কৰিব লাগিব। এনেকুৱা ধৰণৰ হৈছে, এটা চেলছমেনৰ নিচিনা কাম হৈ গৈছে যে মোক বছে মালিকে ইমানখন গাড়ী বিক্ৰী কৰিব দিছে, মই ডিলাৰত কাম কৰি আছো, মোক বিক্ৰী কৰিব দিছে এই মাহত, মই বিক্ৰী কৰিব লাগিবই। যদি মই বিক্ৰী কৰি দিলো, বোলে 10খন মোক এই মাহত বিক্ৰী কৰিব দিছে, মই 10খন বিক্ৰী কৰি দিলো, মই ইনচেন্টিভ ভাল পাম। আৰু মই যেতিয়া ফেচবুকৰ উইকলি চেলেঞ্জটো কমপ্লিট কৰিম, তেতিয়াহ'লে মই কি কৰিম? ভালকে বেষ্ট পাৰফৰ্মেন্স পাম। সেইটোৰ ওপৰত ডিপেণ্ড কৰে। গতিকে ছচিয়েল মিডিয়াটো তেনেকুৱা হৈছে। আৰু ফলো বেকটো এইটোৱে কোৱা হৈছে যে চাওক, আপুনি মোক যদি ছাপোৰ্ট কৰে, মোৰ কিবা এটা প্ৰফিটৰ লগত আপুনিও ফেচবুকটো চলাই আছে ন, গতিকে আপোনাকো মই ফলো কৰিম, ডেফিনেটলি ফলো কৰিম, আপোনাকো মই লাইক কৰিম, কমেণ্ট কৰিম। তো বস্তুটো সমানত চলিছে। আপুনি উঠি গৈ আছে ফেচবুকত, ময়ো কিবা এটা কৰিবলৈ গৈ আছো, এনেকুৱা ধৰণৰ। কিন্তু এনেকুৱা ধৰণৰ মানুহে এতিয়া আমাক কি কৰিব লৈছে? ভিক্ষাৰী বুলি মানে মন্তব্য দিব দিছে। মই দেখাই দিছো স্ক্ৰীণত, আপোনালোকে চাই লওক। আমি এতিয়া ভিক্ষাৰী হৈ পৰিছো। আমি ভিক্ষাৰী নহয়। চাওক, আমিও আগৰ পৰা কাম কৰি আহিছিলো, কিন্তু বস্তুটো আমি মন দি লোৱা নাছিলো বা কাম কৰিম বুলি তেনেকে অহা নাছিলো। আমিও বিভিন্ন ধৰণৰ কামৰ লগত জড়িত যিহেতু। কিন্তু যিকণ সময় পাৰো সেইকণ সময় আমি ফেচবুকৰ লগত বা ইউটিউবৰ লগত আমি দিব বিচাৰো। মই ইউটিউবত আজি ডেটত 11,000 মই ছাবস্ক্ৰাইবাৰ ল'বলৈ সক্ষম হৈছো। কিহৰ কাৰণে? কিবা এটা কৰিছিলো সেই সময়ত। কিন্তু 3,728 ঘণ্টাৰ পৰা মই ৰিটাৰ্ণ হৈ পেলাই আজি ডেটত মোৰ ৱাচ টাইম বাঢ়িবলৈ মোৰ হোৱা নাই, মানে ৱাচ টাইমটো কমপ্লিট কৰিব পৰাগে নাই। কাৰণটো 365 দিনত, তেতিয়া দিনত 365 দিনত আপুনি ৱাচ টাইমটো কমপ্লিট কৰিব লাগে, 4,000 ঘণ্টা আৰু 1,000 ছাবস্ক্ৰাইবাৰ। মোৰ সেইখিনি হৈ গৈছিলে, কিন্তু অলপ সময় মই যদি চেষ্টা কৰিলো পাৰিলো হয়। গতিকে আপোনালোকে যিমানে যি নকওক, আমি ভিডিঅ' বনাই গৈ থাকিম। আশা কৰো যিসকলে ছাপোৰ্ট কৰে কৰিব, আৰু যিসকলে ছাপোৰ্ট নকৰে, কাৰণ তেওঁলোক সেনেকুৱাই। আপুনি ফেচবুকত যেতিয়ালৈকে আপুনি মুখখন নচলায়, তেতিয়ালৈকে আপোনাৰ একো কাম নাই। যদি আপোনাৰ মুখখন লাওপাত কচুপাত হয়, তেতিয়াহ'লে আপোনাৰ ফেচবুকত কিন্তু, মানে ফেচবুক বুলি নহয়, ছচিয়েল মিডিয়াত আপোনাৰ কাম আছে। যদি আপোনাৰ মুখখন লাওপাত কচুপাত নহয়, একেবাৰে কাম নহয়। যদি আপুনি কেঁচাই বস্তু খাব পাৰে, আপুনি যদি লেটিনৰ ফিটা কাটা আপুনি যদি ভিডিঅ' চাব পাৰে, তেওঁলোক কিন্তু ভাল। তেওঁলোকক আপোনালোকে ছাপোৰ্ট কৰিব পাৰে। কিন্তু ভাল ভিডিঅ' বনোৱাসকলকতো আপোনালোকে ছাপোৰ্ট নকৰে। আমি ভিডিঅ' ভাল বনোৱা নাই, নৰ্মেলি কিবা এটা বনাবলৈ চেষ্টা কৰিছো, তথাপিতো আপোনালোকে সেইকণতো ছাপোৰ্ট নাই। যদি দেহৰ অংগবোৰ দেখাই থাকিব পাৰে, দেহৰ অংগ দেখাই যদি ভিউজ ল'ব পাৰে, লাইক ল'ব পাৰে, ফলোৱাৰ্ছ ল'ব পাৰে, নৰ্মেলি আমি কিবা এটা কৈ পেলাই আমি যদি ফলোৱাৰ্ছ লওঁ বা ভিউজ লওঁ, সেইটো আমাৰ কাৰণে ভুল। সেইবাবে আমি ভিক্ষাৰী। চাওক, সেইটো তেনেকুৱা ধৰণৰ বস্তু নহয়। চবেই চব পায়। এই মহাশৰণীটো ডাবুল মিনিং লৈ পেলাই কথা কয়। মুছলমানক, এটা জাতিক লৈ পেলাই বহুত ধৰণৰ বিভিন্ন ধৰণৰ এই মহিলাগৰাকীয়ে মানে ছোৱালীজনীয়ে ভিডিঅ' বনাই থাকে। তথাপিতো তেওঁক ভিউজ আহে, লাইক আহে। এটা কথা মনত ৰাখিব, মুখখন যেতিয়া চলোৱা যায় নহয়, তেতিয়া কিন্তু ৰখা নাযায়। আৰু যেতিয়া চলোৱা নাযায়, তেতিয়া সি মোৰ বেয়া লাগিলে। আৰু সেই ফটোখন ল'ৰাজনে মোক দেখাই দিয়া কাৰণে মোৰ বহুত বেয়া লাগিলে। গতিকে বৰ্তমান সেইটো চলিয়ে থাকিব, আপোনাক নিগেটিভ ভাৱ দিয়ে থাকিব। কিন্তু এটা কথা মনত ৰাখিব, যিমানে বদনাম হৈ নাযাওক কিয়, বদনামীখিনিও আজিৰ ডেটত কাম কৰিয়ে আছে। বদনাম নোহোৱা কিন্তু নাই। যিসকল বদনাম হৈছে তেওঁলোকো এতিয়াও বৰ্তমান ছচিয়েল মিডিয়াত কাম কৰি আছে, আৰ্নিং কৰিয়ে আছে। আৰু আপোনালোকো কৈছো, যিসকল মানে নতুন ক্ৰিয়েটৰ, ধুনীয়াকে কাম কৰি যাওক। আপোনালোকক কিবা ছাপোৰ্ট লাগে, ডেফিনেটলি সুধিব, আমি ছাপোৰ্ট কৰিম। আৰু ফেচবুকত বহুত কিছুমান নীতি নিয়ম থাকে বা বহুত কিছুমান ক্ৰাইটেৰিয়া থাকে, সেইখিনি আপোনালোকে ফলো কৰি থাকিব। বৰ্তমান সময়ত ফেচবুকটো অন কৰাৰ লগে লগে, আগতে মোৰতো কিবা কিবি ঢেউ ব্লগিং কিবা কিবি বিভিন্ন ধৰণৰ এনেকুৱা আহে। আপুনি ফেচবুকত এটা বস্তু মনত ৰাখিব, আমি যে ফলো কৰক, ফলো বেক দিম, লাইক কমেণ্ট এনেকৈ কওঁ, কাৰণটো কি জানে? আপুনি ফেচবুকত যি বস্তু এটা চাব নহয়, সেই ট্ৰেণ্ডিঙে, সেই ফেচবুকে সেই মানুহজনৰ বস্তুটো বুজি পায় যে এই মানুহজনে এনেকুৱা ধৰণৰ ভিডিঅ'হে চাই ভাল পায়। যদি আপুনি ব্লগিং ভিডিঅ' এটা চাই নহয়, 2-3টা যেতিয়া ব্লগিং ভিডিঅ' চাই দিব, আপুনি চাব, তাৰপিছত স্ক্ৰল কৰি গৈ থাকিব, আপুনি ব্লগিং ভিডিঅ' পাই গৈ থাকিব। আপুনি যদি নাচৰ ভিডিঅ' ভাল পায়, আপুনি নাচৰ ভিডিঅ' এটা চালে নহয়, স্ক্ৰল কৰি গৈ থাকিব, আপুনি নাচৰ ভিডিঅ' পাই থাকিব। ঠিক তেনেকে
মই এইটোৱে কৈছো যে আপুনি যি বস্তু আপুনি ভাল পায় ফেচবুকে আপোনাক সেই বস্তুটো আপোনাৰ সন্মুখলৈ লৈ আহিব গতিকে এতিয়া বৰ্তমান চলি আছে ফলো আৰু ফলো বেক গতিকে সকলোৱে ছাপোৰ্ট কৰিব আপোনালোকৰ মৰম আৰু ভাল পোৱা সদায় আমাৰ বাবে প্ৰিয় যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব ধন্যবাদ